আমাৰ হোষ্টেলৰ তলতে এনেদৰে আমি সকলোৱে জ্বলাইছোঁ চাকি। এয়া আপোনালোকক অকণমান দেখাই দিছোঁ। মই বাৰু জাষ্ট আহি পাইছোঁহিহে। সকলোকে মোৰ ফালৰ পৰা কাতি বিহুৰ অলেখ শুভকামনা জ্ঞাপন কৰিলোঁ। আৰু যিহেতু কাতি বিহু আৰু দিনতে বজাৰ চজাৰ কৰি লৈ গ'ল হোষ্টেলৰ, আৰু এতিয়া নাৰিকল এটা আনিবৰ কাৰণে বাকী আছিলে, সেইটো লৈ আহিলোঁ। এতিয়া ৰুমত কি হৈছে চাওঁগৈ। বাকীখিনি যিসকলৰ মৰ্ণিং ডিউটি আছিলে সিহঁতি চাগে নিশ্চয় বনাইছে। কি হয় আজি, কেনেকৈ আমি পাতিছোঁ সকলো দেখাম। মই আহি আছোঁ। ইভিনিং ডিউটি আছিলে, 7:30লৈকে আছিলে মোৰ ডিউটি। তো আহি পাইছোঁহে। সেয়া পৰিৱেশটো দেখাম বাৰু দেই, চাই থাকিব। অলমষ্ট আমাৰ ৰেডি হৈ গৈছে অলপ অলপ, আৰু সকলোকে দেখাম দেই, চাই থাকিব। সকলো যিহেতু ভাগৰা হৈ আছে, মানে দিনত সকলো ডিউটি কৰি আহিছে, সেইকাৰণে লৰালৰিকৈ সকলো কামত লাগি গৈছে। ধুনীয়াকৈ সকলোৱে বনাইছে, পুৰি বনাই আছে। আৰু এতিয়া মই প্ৰসাদ অলপ খাই লওঁ, যিহেতু মই এতিয়া পাইছোঁহিহে। আৰু লৰালৰিকৈ ময়ো এইফালে পুৰি অলপ বনাবৰ কাৰণে পাতি দিছোঁ। অলপ ময়ো বনাই দিছোঁ আৰু সিহঁতেও অলপ অলপ বনাইছে। তো এনেকেই আৰু আজি আমি দিনটো চেলিব্ৰেট কৰিছোঁ। আমাৰ ডিছবিলাক অকণমান দেখাই দিওঁ আপোনালোকক। এয়া আমাৰ পুৰি লগত খাবৰ কাৰণে চব্জি বনাইছোঁ, এক্সট্ৰা মাংস আছে, পুৰি, চাটনি, এনেকৈ আৰু আজি আমি খাইছোঁ সকলো মিলি। আমাৰ এতিয়া সকলোবিলাক বনাই ৰেডি হৈ গ'ল, আৰু এতিয়া আমাৰ যিহেতু খোৱাৰ টাইম হৈছে, সেইকাৰণে ৰুমত নি লৈছোঁ। সকলো ধুনীয়াকৈ বহি লৈছোঁ আৰু ভাগ কৰি খাইছোঁ। গুড নাইট সকলোকে।